দেখাম তাতে নাযাবি কে? তাতে ভূত থাকে বাছা ভূত কালি এখন ট্ৰাক এখন এই জেচিপি আৰু অ'। এতে আছিল কাম কৰি আছিল ৰাতি চবে ঘুমাই আছে জেচিপি অহা একদম দাঙি দিছি ভূতে হাই গাইস হাই গাইস কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে তো আজি আমি এটা নতুন ট্ৰিপলৈ যাম তো আপোনালোকে গমেই পাইছে বাহুৰ গেটআপটো দেখা পায় ই পুৰা জুই আৰু পানী বৰষুণ দিছি মানে ৰাষ্ট্ৰপতি অহা জেগাটোত যাম আৰু ৰামনাথ কোবিন্দ আহিছিল তো আপোনালোকে গমেই পাইছে ৰাষ্ট্ৰপতি অহাৰ কথা কওঁতে মানে তামোলপুৰ মেডিকেল কলেজ হ'ব গৈছে সেইখিনি জেগাত তো আপোনালোকক দেখাম আৰু গোটেইখিনি ক'ত মেডিকেল কলেজ হ'ব ক'ত কি হ'ব সেইখিনি দেখাই আছোঁ অলপমান তো বলক অলপমান ফুৰি আহোঁ ভিডিঅ'টো কণ্টিনিউ কৰক আৰু বলক বলক এক্সিডেণ্ট চাওক গাইজ আধা মানে আগফালা নোহোৱা কৰি দিছে ক'ত এক্সিডেণ্টটো হৈছিল ভাই ক'ত এক্সিডেণ্টটো হৈছিল লণ্ডন লণ্ডনত এক্সিডেণ্ট হৈছিল কৰোণা হ'ব কিয় আন লাগছি দেই কৰোণা নতুনকৈ মানে আৰু আৱিৰ্ভাৱ আন লাগিছে আমাৰ অসমত তো কৰোণাৰ কথা পাহৰি গৈছিলোঁ তো ই মনত কৰি দি দিলে আৰু তো গাইজ আহি পালোঁ আমাৰ শুভেনকাৰ ঘৰ এইটো মানে তেলচুৰাৰ ভিডিঅ'টো চাই থাকে আপোনালোকে তো এইটো ঘৰ আৰু গেটটোৰ ডিজাইনটো চাওক না মজা দিছে কিন্তু তো আমি আহি পালোঁ কচুবাৰী চক তো কচুবাৰী চকৰ পৰা আমাৰ ৰাইট ছাইড ল'ব লাগিব তো ৰাইট ছাইডৰ পৰা 500 মিটাৰমান হ'ব আৰু 500 মিটাৰমানৰ পাছতে আমি পাই যাম তামোলপুৰ মেডিকেল কলেজ যিখন ঠাইত হ'ব সেইখিনি ঠাই পাই যাম আৰু তো আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ তো গাইজ কেনে এটা চিনাৰী এনেকৈও যাব পাৰি এইফালে অঁ দি নাম বাবু জাগাখিনি কেনে লাগছে কৈছোঁ মই কিন্তু আহি আছোঁ তই আহা নাই সেইকাৰণে তোক দেখাব লৈ আহিছোঁ আৰু আমাৰ দৰ্শকখিনিক দেখাব লৈ আহিছোঁ হা বেয়া লগা নাই ভাল জাগাখিনি ভালেই লাগছে মজা কেনে লাগিছে গাইজ কমেণ্ট কৰি জনাব জাগাটো মেডিকেলটো ইয়াতে হ'ব তো প্ৰজেক্ট চলি আছে মেগা প্ৰজেক্ট তো আপোনালোকক দেখাম তো গাইজ মানে মেডিকেল কলেজৰ এইখিনিয়ে আৰু এৰিয়া ডাঙৰ এৰিয়া বহুত তো ৰাষ্ট্ৰপতি হাতে এইবিলাক ৰাস্তা বনাইছিল আৰু আমাৰ ওচৰতে ভূটানৰ পাহাৰখন আছে যদি পাহাৰখনৰ কাৰণেতো মজা লাগে ইয়াতে মানে মেডিকেল কলেজখন ইয়াতে হ'ব আৰু তো এয়া কাম চলি আছে পুৰা তুফান কাম চলি আছে ডাম্পাৰ জেচিবি গোটাই লগাই আছে পকলেন তাকো আৰু এনে পাহাৰটো কেনে লাগছে মানে ইয়াতে চিনাৰীটো কেনে লাগছে বাৰু এটা কাম কৰিম বুলি ভাবিছোঁ মই মানে পাহাৰখন যি আছে না পাহাৰত ঘৰ এটা বনাম বুলি ভাবিছোঁ বনে তাতে সংসাৰ কৰিম বিয়া চিয়া পাতিম মাটি চৰকাৰী মাটি নালগে গাছৰ তলতে থাকিব পাৰিবি কলপাত পিন্ধবি খালি কলপাত পিন্ধবি আৰু এইগিলা টাপলে হাপলে উলিয়াই থৈ দিবি মজা লাগবো আৰু 3টা লাজ দিবি কাজালেদি হে মজা লাগবো তো মজা একদম হৈছে তই তো যা দাউ এই পুরো দাউ যা দাউ তো গাইজ তুফান কাম চলি আছে লেট্ৰিন বাথৰুম এটাই হ'ব নেকি মেডিকেল কলেজৰ এইখিনিত পাহাৰখন দেখোন নহয় যাই আছে যিমান যাই আছো নাচাকে নহয় হা গাছত ধৰি নহয় গাছৰ এই পিছফালে আছে পাহাৰ বাহিনী পাৰ হলি পাহাৰ পাই গেলো আমি ওচৰতে ই মানে নাজানা কৈ না যিকোনো কুৱেশ্যন আপোনালোকে যিকোনো কুৱেশ্যন হওক ই এনচাৰ দিব মানে নৰো বুলি নকয় আৰু তাৰ ঘড়ী পিন্ধিছি মোবাইলত টাইম দেখা নাপা ঘড়ীটো কি ষ্টাইল এটা মানে ষ্টাইল তাৰ ইয়াতে নামুঞ্চি জেগা ষ্টাইল তাৰ লেভেল এটা আছে আৰু গুৱাহাটীত গেলি কি ৱাল ঘড়ী পিন্ধিবি নে কি ইয়াতে
সেইটো এটা বয়া আইডিয়া নহয় কি কৰা যায় গাইছ বয়া আইডিয়া নহয় বোলে তাক ঠাট্টা কৰিলো আৰু সিয়ে কৈছে বয়া আইডিয়া নহয় আকৌ ক'বা নোৱাৰি তাক আৰু গাইছে এতিয়া কলৰ বাগান বহুত আছে কলৰ বাগান এতে জাগা কলৰে জাগা চাবি নেকি সেইখিনি যাব পাৰি বাইক লৈ যাম তো গাইছ কলৰ বাগানখিনি অলপমান দেখাম আৰু এইফালে আছে ওচৰত আগটোক লৈ যাম অলপমান আন্ধাৰ হ'বা দি এতিয়া নিলি বহব মালভোগ কল পইচা দুনিয়াৰ পাম পাবি দে ফটো দুটামান মাৰিব লাগিছিল নেকি ফটো মাৰি চেলফি লেডি চলছি ইনষ্টাগ্ৰামত দিব লাগিবতো ইনষ্টাগ্ৰামত দে তো গাইছ ইনষ্টাগ্ৰামৰ আইডিটো কৈ দি তোৰ মোৰ আছে হেৰি ফিৰদৌছ 2017 ফিৰদৌছ 2017 আৰু এটা আছে ফিৰদৌছ আলী মুন আৰু নকা কি আগবস্তামান নাম আগবস্তামান কৈ দিয়ে তো গাইছ ফলো কৰি দিব ফিৰদৌছ কি আছে ফিৰদৌছ আলী এটা মুন আছে ফিৰদৌছ আলী মুন তো মোৰটো কৈ দি তো কিবা আছে পাৱা নাই মই এলেক্স পাপুল বুলি আছে তো সাৰ্চ কৰি পেলাই ফলো কৰি দিব আৰু ইয়াতে স্ক্ৰিনত দি দিছো এলেক্স মানে কি ফুল মিনিংটো তো আৰু সৰুতে দিছিল তো গাইছ ইয়াতে মানে ৰাইড কৰে তো সৰু ল'ৰাবিলাকে ইয়াতে ৰাইড কৰে ৰাইডাৰ চাইকেল ৰাইডাৰ এইবিলাক চব বম মজা লাগছে ন ইয়াতে ৰাইড কৰি ভাল লাগিব কিন্তু চাইকেল কি ক বাইক দিম হা বাইক ৰুলিং মাৰিম মই মাই নৰা তো গাইজ বাহুক মানে দুটা ফটো তুলিলোঁ মানে সি পগলা হৈ গৈছে তাৰমানে ফটোকেইটা ভাল লগা বুলি কোৱাই সি বাইক আনিব গৈছে এই চাওঁ চালত আছে চাওঁ এবাৰ বাইক লৈ তুলিব লাগে আৰু তাক ফটো মচান চাওঁ তাক চাওঁ পোষ্টটো এটা দিব আৰু কি খবৰ আমাৰ ছাবস্ক্ৰাইবাৰ এইটো কি নাম তোমাৰ নামটো কৈ দিয়া ঘৰ ক'ত ইয়াতে নেকি ক্লাছ 4 ন বাকী ইয়াতে কি ৰাইডিং কৰিবা নে কি চাইকেল কি কবি জুই আৰু হা জুই ইয়াৰ এক্টিং কেনে বাহুৰ দেখছে কি কবি আর মানে মানে উদাহরণ দি এক্সাম্পল দি গোটাইনি বুঝাই দিছি আৰু কেনেকুৱা সাবস্ক্রাইবার আৰু ইমান দীঘল কোৱা নাই আৰু এতিয়া ফটো মাৰো দুটামান মাৰ ফটো মাৰিব লাগে দা ৰাইড কৰি আছে চাইকেল এই ৰাইডাৰ আৰু এই চাই চকা দাঙি দিব চাবি তো গাইজ ফটোটো মাৰা হ'ল বাহু পুৰা হিৰো বনাই দিলোঁ তাক এতিয়া আমি যাম কলগাছ বাগান আপোনালোকক দেখাম ভূত এখন এই জেচিপি আৰু আছিল কাম কৰি আছিল ৰাতি চবে ঘুমাই আছে জেচিপি অহা একদম দাঙি দিছি ভূতে সঁচা নেকি সঁচাইতো জেচিপি ডাঙা বুলি কোনে দেখা পাইছে এটা মানুহবিলাকে আইনা ৰাতি কাম কৰিব সব মানুহ ৰাতি কি কয় কি কয় গাইজ তো যাম বুলি ভাবিছিলোঁ আপোনালোক দেখাম বুলি ভাবিছোঁ মানে এতিয়াতো ভয় লাগিছে এনে যায় বেপাৰী নাই দিনত যাব পাৰিম নাই মানে চখান আছে নেকি তো গাইজ মানে যাম যোৱাটো তো আপোনালোক দেখাম আৰু গোটেইখিনি আহিম আৰু তো যি হয় হ'ব আৰু মানে এৰি দিছোঁ আৰু অলপমান ভয় লাগছি বেছি নহয় তাৰ ভয় ৰাতি জাপে ভিতৰত এক দাঙি দিব গাইজ ৰাতি এক দাঙি দিব দাম্পাত দাংছিলে বেৰা এক দাঙিব এনেকে এনে ওজন নাই নে আঙুলি দি এনেকে দিব তাক দাঙি তো গাইজ বলক কি কবি ভয় লাগছি কি এনে একবাৰ চাই যাওঁ আৰু আকৌ সপান চপান নেদেখি হ'ল আৰু মানে আমি কেনেকুৱা টাইপৰ জানানে আপোনালোকে মানে কি ৰিক্স ল'বা জাগাবিলাক বেছি ভাল পাওঁ ৰিক্স লৈ ভাল পাওঁ মানে লাইফটো তো আজিও ৰিক্স লওঁ তোৰ কথা কৈছি ক'লেও উপায় নাই আৰু তোৰ লগতে যুঁজ মানুহ আমি আছোঁ ইয়াতে চামেই আৰু একবাৰ চাই যাওঁ
কলৰ বাগানটো ধ্বংস কৰি দিছে এফালেদি যাবি নেকি এফালেদি যাবি তো গাইজ কলৰ বাগান মানে দূৰৰ পৰা বহুত ডাঙৰ আনবা কিন্তু কাম নাই গোটাই ধ্বংস কৰা মানে হইলেতে হয়তো মেডিকেল কলেজ হ'ব না হয়তো কিবা বনাব এতে সেইকাৰণে কলৰ বাগানখন ভাঙি আছে তাৰমানে হোষ্টেল হ'ব পাৰে কিবা আৰু গাইজ এইগিলা গোটাই এৰিয়া আৰু চব মেডিকেল কলেজৰে এইবিলাক আমি এতিয়া মেডিকেল কলেজৰ ওপৰত দি যাই আছো মেডিকেল কলেজৰ ওপৰেদি যাই আছোঁ আৰু আমাৰ ইয়াতে মাটি কিমানমান হ'ব মাটিৰ দাম মোটামুটি কৰোৰ আৰু বিঘা কৰোৰ টকা আৰু ইয়াতে ইমান মাটিৰ দাম হৈছিল আগতে নাছিলে ইমান ক'ৰবাত 4 লাখ 5 লাখ এনেকুৱা আছিল এতিয়া কৰোৰ টকা হৈ গৈছে আৰু মানুহগিলা ধনী ইয়াতে আমাৰ থাকিলে ইয়াতে এটা এতিয়া মই হেৰি আপি এটা চাব লাগব মাটি থাকি থাকা মাথা মাৰছি পালিও পাৱা এইগিলা মাথা মাৰিব পাৰা আৰু তো গাইজ আপোনালোকক যিখিনি পাৰোঁ সেইখিনি দেখাইছোঁ আৰু বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো আৰু বিহুৰকুটি চেনেলত মানে ভিডিঅ' দিব পৰা নাই মানে অতি সোনকালে দি দিম মানে অলপ মানে অসুবিধা হৈছে মানে মেম্বাৰবিলাক মানে নাই আৰু তো আহিলে দি দিম আৰু অসুবিধা হৈছে তাৰ কাৰণে তো ব্লগ দি থাকিম ব্লগ চাই থাকিব ব্লগ চাই থাকিব তাতে ভিডিঅ' দি থাকিম দেচোন মাজে মাজে দি থাকিম তাতে মেম্বাৰ আহিলে পুৰা ভিডিঅ' পাই যাব একদম টেনশ্যন ল'ব নালাগে একদম তো এইখিনি আছিল আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব তো নতুন ভিডিঅ' আৰু আহি যাব অতি সোনকালে আহি যাব যিমান আপোনালোকৰ ছাপোৰ্ট পায় সিমান সোনকালে ভিডিঅ' দি থাকিম তো আজিলৈ মানে বন্দে মাতৰম জয় ভাৰত জয় অসম য়েছ বাই পেট পূজা কৰি লৈছোঁ কি খাবা আৰু চিংৰা খাওঁ নেকি চাহ চিংৰা দে অৰ্ডাৰ দি অৰ্ডাৰ নিবা